সহস্রবন্তীরা তিনি নিখায় কেউরে চৰণত কৰে পূজা এই পূজা কৰিও সন্তুষ্ট নকৰে সখী মোৰে আৰাধ্য দেৱতা দেৱতা তোমাৰ প্ৰাণৰ দেৱতা সখী ভাৰতৰ ইমূৰে থকা এজনৰ গুণগান সময়ত ভাতৰ মুখত শুনি তুমি তেওঁৰে চৰণত এখন কপি দিলা কোনো নারী কিন্তু তুমি এনে সংসার করো অলপ যিজনার স্মরণ তিনি করিয়া পূজা দেবী জীবনের প্রাণ পরম কৃষ্ণ মহাকপটীয়া এই ৰংটোৰ বিলালে তুমি স্বামীকে পাবলৈ কামনা নকৰিবা আৰু পাৰিও জানিবা তেওঁক জানি তুমি হাতৰ মুঠি ধৰি ৰাখিব পাৰিবা তেওঁক জানি তুমি হাতৰ মুঠি ধৰি ৰাখিব পাৰিবা তোমালোকে কৰিবা ভগৱান আৰু এই দেখি এই দিনত হেৰিবলৈ নিৰিমল তাৰকাপতি নিৰ্মালী
মই কিন্তু নকলেও বুজি পাইছো যাক তুমি হৃদয়ত স্থান দিছা তেওঁজনে ইমান সহজে পাব পাৰিবা তাৰোকাৰী কৃষ্ণ মহা কপটীয়াতে সকলো তিনি নিশাই ডাঙৰ দীঘল হোৱা কলিয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজি পাব বিশ্বাসেই কৰিব পৰা নাই তাকেইতো মোৰ কি ময়ো সখী কিমান দৰে তাকে বুজাইছো নিচাকে আমাৰ সখী ইমান উত্তাৱল হৈছে আমাৰ সখীৰ কাৰণে কত 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 ৰাজকুমাৰ তুমি কি বুজিবা নোৱাৰা কোনেও নোৱাৰা বুজিব মোৰ সন্তানৰ বেদনা মই নিজেই নোৱাৰো বুজিব মোৰ হৈছে কি আপুনি মোক আমাৰ কিমান কৰিব কৃষ্ণ বিনে অন্য কামকৈ মই নোৱাৰো স্বামী কৰিব বাঞ্ছা চৰণ স্মৃতি দেখো হৃদয় এয়া সন্ত ঈশ্বৰ হৰি ইফালে